যোৱাকালি বাহঁতৰ লগত চাৰিআলিত আহিছিল। আহি গম পালোহি যে বিহুতলিত মেলা চলি আছে। পিছে মেলাখন ইমান ডাঙৰ নহলেও সৰু সৰু লাগতিয়াল বস্তু কিন্তু ইয়াত বহুত আছে। আৰু আমি সোমাই যোৱাৰ লগতে এখন দোকান দেখিলো। সেই দোকানখনত বাঁহৰেদি বনোৱা বহুত ধুনীয়া ধুনীয়া বস্তু ৰখা আছিল। আৰু তাকে বাঁহেৰে বনোৱা চকীখন দেখি আমাৰ আকৌ আলুগুটিয়ে ৰখিবই পৰা নাই। সেয়াহে দোকানৰ মানুহটোক ভয় ভয়কে চাই তাৰ সেয়া আৰাম কৰি আছে। কিনিবলগীয়া আৰু চাবলগীয়া কিন্তু বহুত বস্তু আছিল, কিন্তু থাকিলে কি হ'ব, পইচাওতো থাকিব লাগিব লগত। আৰু এই দোকানখনত চব 50 টকা আৰু 100 টকাত পোৱা গৈ আছে। কিন্তু মোৰ আকৌ চবতকে ভাল লগা দোকান এইখনহে, কাৰণ এনেকুৱা দোকান কেইখনত ফ্ৰীতে আচাৰ টেষ্ট কৰিব দিয়ে যে। আৰু মেলাত ঘূৰি ঘূৰি তিনিজনে একদম খুব ভোক লাগিল, সেইটো কাৰণে আমি তিনিজনী সৰু ফাষ্ট ফুডৰ দোকান এখনত পালোগৈ। আৰু এফালে আকৌ বিটিছাবাৰ কি মন গ'ল জানো, আজি বোলে আমাক তাই ট্ৰিট দিব। চাগে সৰুতে দম দি দি মোৰ পৰা বস্তু খোৱা পাপ ধুই আছে নেকি, বা ৰুচিয়ে নহওক। বোলে আছিল বাৰ্গাৰ, চিকেন চাও আৰু কল্ড ড্ৰিংক। আৰু মালিক ইতনা খৰচা হৈ গয়া হে তো এখন পানো লৈ লওক কি, হয় নে নহয়? তাই আকৌ পানৰ পইচাটো দিব মন নাই কাৰণে UPI ID টোকে ভুল ভুলকে মাৰি আছে। আৰু ঘৰত আহি আমি তিনিজনী একেলগে ডিনাৰ বনালো। জানো অলপ বেছিয়ে হৈ গ'ল, কিন্তু কেতিয়াবা কেতিয়াবা চলি যায় দিয়ক।